নুমলীগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু পশ্চিম মৰঙী আঞ্চলিক সমিতিৰ সহযোগত আজি 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে মৈত্ৰী পাইপলাইন যোগে নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশলৈ তেল ৰপ্তানি কৰা চুক্তি বাতিল কৰা, স্থানীয় তথা গোলাঘাট জিলা শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্থাপন দিয়া আৰু শোধনাগাৰৰ নিজা উৎপাদিত বিজুলী বাতি কাষৰীয়া অঞ্চলৰ লগতে সমগ্ৰ জিলাখনত বিনামূলীয়াকৈ দিয়াৰ দাবীত আজি 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰখন নাগপুৰৰ বহতীয়া, দিল্লীৰ বহতীয়া, অকল হাইকমাণ্ডৰ কথা শুনি এটা সময়ত তেজ দিম তেল নিদিওঁ বুলি আন্দোলন কৰি ডিঙি ফুলোৱা নেতাকেইজনে আজিৰ তাৰিখত অসমীয়া বিৰোধী আৰু অসম বিৰোধী চক্ৰান্তত জড়িত হৈছে। অকল নাগপুৰৰ কথা মতে হাইকমাণ্ডৰ কথা মতে উঠা বহা কৰি অসমখন লাগিলে ৰখাতলৈ যাওক, 855জন শ্বহীদৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা নুমলীগড় তেল শোধনাগাৰ যদি ধ্বংস হৈ যাওক তাৰ প্ৰতি তেখেতসকলৰ ভূক্ষেপ নাই। মুঠতে ৰাজনৈতিক গাদীখন দখল কৰি থকা স্বাৰ্থত নাগপুৰৰ কথা মতে উঠা বহা কৰি তেখেতসকলে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে আৰু এই নীৰৱতাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু একেটা সময়তে ইয়াতে দেখা গৈছে যে প্ৰতিষ্ঠা কালৰ পৰা নুমলীগড় তেল শোধনাগাৰৰ লগত জড়িত কেতবোৰ অসম আৰু অসমীয়া বিৰোধী চক্ৰই গা কৰি উঠিছে। লাগিলে সেইকেইজন অসমীয়াই হওক, লাগিলে ৰাজনৈতিক নেতাই হওক, লাগিলে কৰ্মৰত বিষয়াই হওক, এই শোধনাগাৰটোত প্ৰথমতে দেখা গ'ল নুমলীগড় তেল শোধনাগাৰৰ যিটো লগ' প্ৰতীক, এই প্ৰতীকৰ পৰা অসমীয়া ভাষা নিচিহ্ন কৰা হ'ল। তাৰ পাছত দেখা গ'ল 2005 চনত শিলিগুৰিত মাৰ্কেটিং টাৰ্মিনেলছ বহোৱা হ'ল, যাৰ ফলত অসমে প্ৰত্যেক বছৰে হাজাৰ হাজাৰ কোটি টকা ৰাজহ হৰুৱাব লগা হৈছে। এতিয়া নতুনকৈ সেই মাৰ্কেটিং টাৰ্মিনেলছৰ পৰা বাংলাদেশলৈ মৈত্ৰী পাইপলাইন যোগে তেল ৰপ্তানি কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে এছ.কে. বৰুৱা নামৰ এই পৰিচালন সঞ্চালকগৰাকীয়ে। গতিকে আজিৰ তাৰিখত আমি এটা কথা স্পষ্টকৈ কৈ দিব খুজিছোঁ, এই যি অসম আন্দোলনৰ যি ফচল নুমলীগড় তেল শোধনাগাৰ, ইয়াৰ লগত এটা প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় সংগঠন গোলাঘাটীয়া ৰাইজ, অসমীয়া ৰাইজৰ এটা চেণ্টিমেণ্ট জড়িত হৈছে, আৱেগ জড়িত হৈ আছে। গতিকে এই আৱেগক জলাঞ্জলি দি এইসকল মুৰব্বীয়ে বিষয়াই তেখেতসকলে নিজৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰাত লাগিছে। গতিকে এই অনুষ্ঠানটো, এই প্ৰতিষ্ঠানটো কেনেকৈ জীয়াই ৰাখিব পাৰি, কেনেকৈ বচাব পাৰি, কেনেকৈ অধিক লাভান্বিত কৰিব পাৰি, তাৰ কাৰণে এই অঞ্চলৰ ৰাইজ, অসমৰ বুদ্ধিজীৱী, অসমৰ জাতীয় সংগঠনসমূহৰ লগত কেনেধৰণে আলাপ আলোচনাৰ মাজেৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে তেখেতসকলে পাহৰি গৈছে। শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি মৈত্ৰ স্বৰ্গত বসবাস কৰি তেখেতসকলে মানে অলিক সপোন ৰচনা কৰিছে। গতিকে এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ'ব। এছ.কে. বৰুৱাৰ সহিতে ইয়াৰ লগত যিকেইজন অসমীয়া হওক, অনা অসমীয়াই হওক, যিবোৰ বিষয়ে জড়িত হৈ আছে অসম বিৰোধী কাৰ্যত, তেওঁ সকীয়াই দিছোঁ অনতিপলমে এই কথা বতৰাবিলাকৰ পৰা আঁতৰি যাওক, এই সিদ্ধান্ত পৰিহাৰ কৰক। অন্যথা কিন্তু যুৱ ছাত্ৰ পৰিষদৰ লগতে এই অঞ্চলৰ ৰাইজ, গোলাঘাটীয়া ৰাইজৰ ৰোষৰ বলি হ'ব। তাৰ কাৰণে কিন্তু জগৰীয়া তেখেতসকল নিজেই হ'ব। আৰু অসম চৰকাৰৰ বিৰোধিতাৰে বা ভাৰত চৰকাৰৰ বিৰোধিতাৰে আমি যি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম, এই কাৰ্যসূচীৰ কাৰণেও ইয়াৰ ফলত যি পৰিস্থিতিৰ সৃষ্টি নহওক, আমি মুঠতে এটা কথা স্পষ্ট কৰিছোঁ, বাংলাদেশলৈ পাইপ যোগে তেল ৰপ্তানি বন্ধ হ'ব লাগিব। বাংলাদেশলৈ তেল দিয়ক, বজাৰখন সম্প্ৰসাৰিত কৰক, নুমলীগড় শোধনাগাৰৰ এক্সপানশ্যন হওক, তাত আমাৰ ক'ব লগা নাই। কিন্তু বাংলাদেশলৈ পাইপ যোগে কোনো কাৰণতে তেল নিবলৈ দিয়া নহ'ব। আৰু যদিহে দিব, যি পৰিস্থিতিৰ সৃষ্টি হয় দিয়াৰ ফলত তাৰ কাৰণে জগৰীয়া কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ইয়াত বহি থকা নুমলীগড় তেল শোধনাগাৰৰ ভিতৰত বহি থকা, শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা এই অসম বিৰোধী চক্ৰটো কিন্তু জগৰীয়া হ'ব। কি পৰ্যায়ত চাওক, পদ্মনাভন নাগৰীয়া যে আছিল ইয়াৰ আগৰ যে পৰিচালন সঞ্চালক আছিল, তেখেতৰ দিনতে কথাবোৰ স্থাপিত হৈছিল। তেতিয়া তেখেতে পেট্ৰলিয়াম মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল পুনৰ বিবেচনাৰ কাৰণে। ইয়াত নুমলীগড় বিষয়া সন্থাই এই কথাটোত কোনো কাৰণতে আপোচ কৰা নাই, আজিৰ তাৰিখলৈকে বিৰোধিতা কৰি আছে। আৰু এইজন পৰিচালন সঞ্চালকগৰাকীয়ে অকল তেখেতৰ নিজৰ মানে ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বহতীয়া হৈ পেলাই তেখেতে কাম কৰি আছে। জাতিৰ কথা তেখেতে পাহৰি গৈছে, মাটিৰ কথা পাহৰি গৈছে, নুমলীগড় তেল শোধনাগাৰ 855জন শ্বহীদৰ বিনিময়ত যে প্ৰতিষ্ঠা, কথাবোৰ পাহৰি গৈছে। অকল ন্যস্ত স্বাৰ্থ লাভৰ কাৰণে তেখেতে আজিৰ তাৰিখলৈকে মুখ খোলা নাই। অসমীয়া মানুহৰ লগত, অসমৰ বুদ্ধিজীৱী সমাজৰ লগত, জাতীয় দল সংগঠনৰ লগত তেখেতসকলে আলাপ আলোচনা কৰা নাই, নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। তেখেতে চাকৰি কৰিছে ইয়াত, সেইটো কথা মানি লৈছোঁ। তেখেতে দৰমহা পাইছে, সেয়াও অসমীয়াৰ তেজৰ টকাৰে মূৰৰ ঘাম মাটিত পেলাই আহৰণ কৰি দিয়াৰ টকাৰেহে তেখেতে দৰমহা পাইছে। এই কথাটো কিন্তু মনত ৰখা দৰকাৰ। যদিহে মনত নাৰাখিব, তেতিয়াহ'লে অসমৰ দল সংগঠন, বিশেষভাৱে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰোষৰ বলি হ'ব। তাৰ কাৰণে যুৱ ছাত্ৰ পৰিষদ জগৰীয়া নহয়। নুমলীগড় শোধনাগাৰৰ সন্মুখত আমি অৱস্থান ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, কিয়নো 855জন শ্বহীদৰ বিনিময়ত স্থাপন হোৱা নুমলীগড় শোধনাগাৰৰ মৃত্যু ঘণ্টা বাজিবলৈ আৰু বেছি সময় নাই। আমাৰ এইটো আমি নিশ্চয় যুৱ ছাত্ৰৰ লগতে অনুভৱ কৰিছোঁ।
কিয়নো আজি কিছুদিনৰ আগত ভাৰত আৰু বাংলাদেশৰ যি মৈত্ৰী চুক্তি স্বাক্ষৰিত হ'ল, বছৰি 10 লাখ মেট্ৰিক টন যি তেল বাংলাদেশলৈ যি ৰপ্তানি কৰিব, তাৰ বিনিময়ত কিন্তু অসম চৰকাৰ বা নুমলীগড় শোধনাগাৰে বছৰি 1000 কোটি টকাৰ অধিক আমি যিটো বিক্ৰী কৰা আমি হেৰুৱাবলৈ বাধ্য হওঁ। গতিকে আমি ভাবিছোঁ যে যিটো অসম চুক্তিৰ আধাৰত নুমলীগড় শোধনাগাৰ হৈছিলে, এই অসমীয়া স্বাভিমানৰ ইয়াত কথা জড়িত হৈ আছে, অসমীয়া জাতিৰ কথা জড়িত হৈ আছে, অসমৰ মাটিৰ কথা জড়িত হৈ আছে। এনে সময়ত কিন্তু ভাৰত চৰকাৰে এখন বৈদেশিক ৰাষ্ট্ৰক কিন্তু তেওঁলোকে যি সুবিধা দিছে, বৰ্তমান সময়ত আপোনালোক আমি সকলোৱে দেখিছোঁ যে পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি হৈছে, আজি 80 টকাৰ ওপৰত আজি পেট্ৰল কিনিবলগীয়া হৈছে। তেনে সময়ত কিন্তু লোকচান ভৰি বাংলাদেশী প্ৰীতি দেখুওৱা ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে কিন্তু যি বাংলাদেশৰ যি প্ৰীতি দেখাইছে, এই ক্ষেত্ৰত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অচিৰেই কিন্তু এই চুক্তি যি স্বাক্ষৰিত কৰিছিলে, এই চুক্তি বাতিল কৰিব লাগে। কিছু ক্ষেত্ৰত আমি জ্ঞাত হৈছোঁ বা আমি কাৰ্যসূচী তেনেকৈ আমি প্ৰেছ বিবৃতিৰ জৰিয়তে আমি কাৰ্যসূচী কৰিছোঁ। কিয়নো ইয়াৰ আগৰ যিজন পৰিচালনা সঞ্চালক আছিল, তেখেতে কিন্তু এই ক্ষেত্ৰত ভাৰত পেট্ৰলিয়াম মন্ত্ৰালয়ত যে এই বিষয়টো বিবেচনা কৰিবৰ কাৰণে জনাইছিলে। কিন্তু বৰ্তমানৰ যিজন পৰিচালনা সঞ্চালকে তেখেতে কিন্তু এই বিষয়টো সম্পূৰ্ণভাৱে অসমৰ ৰাইজক পিঠি দি তেওঁ এই চুক্তিত স্বাক্ষৰিত কৰিলে যে নুমলীগড় শোধনাগাৰ লাগিলে কাইলৈ যদি নুমলীগড় শোধনাগাৰৰ কিবা ক্ষতি হয়, তেওঁ কিন্তু লোকচান নহয়। যিহেতু তেওঁ এজন অসমীয়া ব্যক্তি হয়, পৰিচালনা সঞ্চালনৰ চকীত বহি তেওঁ এই অসম বিৰোধী যি চুক্তি স্বাক্ষৰিত কৰাৰ ক্ষেত্ৰত তেওঁ যি অনুপ্ৰেৰণা যোগালে, এই ক্ষেত্ৰত কিন্তু আমি তীব্ৰ ভাষাৰে তেখেতক গৰিহণা দিছোঁ। কৈ আছোঁ যে আজি বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰতো আছে, অসমতো আছে। আজি যি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি আজি মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে। তেওঁ অসমৰ জাতি মাটি ভেটি কথা সকলো সময়তে কৈ আহে। কিন্তু আজি এই অসম আন্দোলনৰ ফচল হিচাপে পোৱা নুমলীগড় শোধনাগাৰৰ কিন্তু আজি এই মুহূৰ্তত কিন্তু তেওঁ নিমাতে থকা দেখা গৈছে। নিশ্চয় তেওঁ অসম প্ৰীতি বাংলাদেশী প্ৰীতিহে তেওঁ অন্তৰত নিহিত হৈ থকা বুলি আমি অনুমান কৰিছোঁ।